স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লে। আজি মই আপোনালোকক দেখাম জলফাই মিঠা জেলি ৰেচিপি এটা, আৰু মই কেনেদৰে বনাইছো আহকচোন চাওঁ। আৰু বনোৱাৰ আগতে আপোনালোকক মই দেখাব লৈছোঁ। আমাৰ ঘৰলৈ মাজু ভিনদেউ আহিছিলে, মানে মোৰ হাজবেণ্ডৰ বা হয়, ভিনদেউ আহিছিলে আৰু ভিনদেউৱে জলফাই এখিনিমান লৈ আহিছিলে। ইয়াতো আছে এইখিনি, এগাল জলফাই লৈ আহিছিলে। আৰু আমাৰ জলফাই অনা হোৱা নাছিলে, গতিকে আচাৰো বনোৱা নাছিলোঁ। কালি ভিনদেউৱে আনিলে। আজি ভাবিছোঁ বতৰটো বৰ ভাল নহয়, গতিকে আচাৰটোৰ কাৰণে মই এইখিনি বইল নকৰোঁ। আজি মই অলপমান মিঠা জেলি ৰেচিপি এটা বনাম, আৰু কেনেদৰে বনাম আপোনালোকক দেখাম। মিঠা আচাৰ বনাবলৈ মই প্ৰথমে জলফাইখিনি ঠাৰিবিলাক এৰুৱাই ভালদৰে পানীত ধুই ল'ম। প্ৰথমে মই জলফাইখিনি ঠাৰিবিলাক এৰুৱাই পানীত ধুই লৈছোঁ। এটা এটাকৈ গোটেইখিনি ঠাৰি উলিয়াই লৈছোঁ। আৰু লগতে আমাৰ ল'ৰাটো মোৰ লগত কিবা এটা কাম কৰিলে সি মানে ওচৰ পায়হি, সিও আহি ঠাৰিয়ে সৈতে দি দিছে। আকৌ মই এৰুৱাই ল'বলগীয়া হৈছে। আৰু গোটেইখিনি ঠাৰি উলিয়াই মই ভালদৰে ধুই ল'ম। প্ৰেছাৰ কুকাৰত ভৰাই লৈছোঁ, আৰু ইয়াতে মই অলপমান এতিয়া পানী দিম। ইয়াতে পানী দিছোঁ, জলফাইকেইটা ডুব যোৱালৈকে মই ইয়াতে পানী দিছোঁ। আৰু ইয়াতে মই নিমখ এচামুচ দি দিছোঁ। আৰু এতিয়া মই প্ৰেছাৰ কুকাৰ হাফখন লগাই দিছোঁ। আৰু এইখিনি মই 10টামান হুইচেল মৰালৈকে সিজাই ল'ম। মই এতিয়া প্ৰেছাৰ কুকাৰটোত ভৰাই দিছোঁ, আৰু 10টামান চিটি অহালৈকে মই এইটো প্ৰেছাৰ কুকাৰত তুলি ৰাখিম। সিজাই লোৱা জলফাইখিনি মই এতিয়া হেতাখনেৰে ভাঙি লৈছোঁ, আৰু এখন চেকনিৰে ইয়াৰ মই ৰসটো হেতাখনেৰে হেঁচি হেঁচি ৰসটো উলিয়াই ল'ম। গোটেইখিনি মই এনেদৰে হেতাখনেৰে হেঁচি হেঁচি ৰসটো উলিয়াই লৈছোঁ। সীতাটো ব্যৱহাৰ নকৰোঁ। উলিয়াই লোৱা ৰসখিনি মই এখন কেৰাহী লৈছোঁ, তাতে ৰসখিনি ঢালি লৈছোঁ, আৰু এবাটিমান জোখৰে গুড় লৈছোঁ সৰু সৰুকৈ কাটি, সেইখিনি তাতে মই মিলাই দিছোঁ। আৰু এতিয়া ইয়াতে দিছোঁ মই নিমখ 2 চামুচ। ইয়াতে 2 চামুচ নিমখ দিছোঁ। আৰু হেতাখনেৰে অলপমান লৰাই মিলাই দিছোঁ। এতিয়া গেছটো অন কৰি লৈছোঁ, আৰু উলিয়াই লোৱা ৰসখিনি কেৰাহীখন মই গেছত তুলি দিছোঁ। আৰু এইখিনি এতিয়া মই যেতিয়ালৈকে উতলি ডাঠ হৈ নাযায় তেতিয়ালৈকে এইখিনি উতলাই থাকিম, আৰু মাজে মাজে হেতাখনেৰেও লৰাই থাকিম। আৰু ইয়াতে ইচ্ছা কৰিলে আপোনালোকে জলকীয়া গুড়িও দিব পাৰে, জলকীয়াও দিব পাৰে।
এইখিনি এতিয়া মোৰ পূৰা উতলি আছে আৰু মই লাহে লাহে ইয়াৰ ওপৰৰ ফেনটো অলপ কাটি দিছোঁ আৰু লাহে লাহে ডাঠ হ'বলৈ আৰম্ভ কৰিছে। হেতাখনেৰেও ঘনাই লৰাই দিছোঁ, নহ'লে তলত লাগি যাব পাৰে, সেইবাবে হেতাখনেৰে ঘনাই লৰাই দিছোঁ। আৰু এইখিনি আমাৰ ডাঠ হৈ গৈছে আৰু ইয়াৰ কালাৰটো লাহে লাহে ৰঙচুৱা হৈ গৈছে। আৰু এইখিনি মই নতলাওঁ, এইখিনি এতিয়া মই ঠাণ্ডা হ'বৰ বাবে ৰাখি থ'ম। এতিয়া মই গেছৰ পৰা নমাই দিছোঁ আৰু ঠাণ্ডা হোৱাৰ পাছত মই এটা বাতিত উলিয়াই দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে, খাবলৈও ভাল হয়। আপোনালোকেও এনেদৰে বনাই খাব। আৰু মোৰ ভিডিঅ'টো আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।